কি হ'ল কি পোকে কামুৰি দিলে এইখিনি সময়ত এই যাত্ৰা কৰাৰ সময়ত আৰু কি পোকে কামুৰি দিয়ে ভালেখিনি ফুলি গৈছে দেখিছে বন্ধুসকল তো হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছোঁ নিশ্চয় ভালে আছে তো বন্ধুসকল পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে মোৰ প্ৰশান্ত ব্লগ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ তো বন্ধুসকল আজি হ'ল ছানডে আৰু ইফালে গৰমৰ উত্তাপ বৰষুণ পৰাৰ পিছত আজি কেইবাদিনো ধৰি ৰেগুলাৰ বৰষুণ দি আছিলে তো আজি ৰ'দটো দিছে আৰু এই ৰ'দত মই যাবলৈ ওলাইছোঁ এই যে দেখি আছে এই চুলিখিনি নাকাটিলেও নহয় কাটিব লাগে পৰিষ্কাৰ কৰিব লাগে তো এই চুলিখিনিকে কাটিবলৈ ওলালোঁ আৰু যাবলৈ ওলালোঁ মোৰ লগত কোনো নাই দেই মই অকলে কেৱল আছে এইখন বাইকখন আছে স্প্লেণ্ডাৰখন এইখনেই আৰু জীৱন বুলি ধৰি ল'ব পাৰে এইখনকে লৈ যাওঁ ক'ৰবাত আৰু চাইকেল পালেতো চাইকেলেই লৈ যাওঁ মানে চলে আৰু মোৰ তো যাবলৈ ওলালোঁ ইফালে আজি ছানডে যিহেতু আমাৰ ইয়াৰে বজাৰ চিকুণচিলাৰ বজাৰ তো ইফালে ইমান চেলুনো নাই আছে যদিও ভাল নালাগে দিয়কচোন তো টাউনৰ ফালে মানে অলপ দূৰত গৈ কাটিলে বেছি ভাল লাগে আৰু তো সেয়ে ওলালোঁ ভাবিলোঁ যে এটি ভিডিঅ' বনাই দিওঁ আৰু তো ভিডিঅ'টো বনাই আছোঁ এতিয়া তো বন্ধুসকল আহি থাকোঁতে মানে গাড়ী চলাই থাকোঁতে হঠাৎ কিবা এটা কামুৰি দিছে বহুত বিষাই আছে বন্ধুসকল এক্টিং কৰা নাই দেই বহুত বিষাই আছে হঠাৎ মই গাড়ী চলাই আছিলোঁ দেই গাড়ী চলাই থাকোঁতে হঠাৎ এনেকৈ মানে ইয়াতে কামুৰি দিছে দেই ইয়াতে কামুৰি দিছে নাজানো কি পোকে কামুৰি দিলে দেই বহুত বিষাইছে তো বন্ধুসকল ফাইনেলি আহি পালোঁ বঙাইগাঁও টাউন এয়া হ'ল বঙাইগাঁও টাউন আৰু আজি যিহেতু ছানডে সেই অলপ টাউনখন সেৰেঙা আৰু কিছুমান দোকান বন্ধ আছে বহুতো দোকানেই বন্ধ আছে আৰু বহুতো খোলা আছে এতিয়াও বিষাই আছে মাই গড কি পোকে কামুৰি দিছে এতিয়ালৈকে বিষাই আছে দেই তো আহি পালোঁ দাদাৰ দোকানখন দাদাৰ চেলুনখন এইফালে আছে সেই যে অপ' লিখাটো আছে তাতে এখন গাড়ী আছে সেইটোৱে হ'ল দাদাৰ চেলুন সেইফালে তাত গৈ দাদাৰ দোকানত গৈ এই চুলিখিনি পৰিষ্কাৰ কৰি দিওঁ আৰু তো চিকুণচিলাৰ পৰা ইয়াতে আহিলোঁ দাদাৰ দোকানত কাটি ভালে লাগে তো সেইকাৰণে আহোঁ আজি কেইবাদিন ধৰি দাদা দোকানখন বন্ধ আছিলে দাদা বিহাৰত গৈছিল নেকি তেওঁৰ ঘৰত গৈছিল আৰু তো আহিছে এতিয়া আজি দেখা পালোঁ দোকানখন খোলা আছে তো তাত গৈ কিনি দিওঁ আৰু পৰিষ্কাৰ কৰি তো এতিয়া দেৰি নকৰোঁ বেছি নবকোঁ আৰু বেছি ভুকি থাকিলে ভাল নাপাব তো সিফালে গৈ আপোনালোকক দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই থাকিব লেটছ গ' বন্ধুসকল এতিয়া চুলিখিনি কাটিম আৰু মানে বহিলোঁ চিটত বহিলোঁ ৰেডি হ'লোঁ দাদাই কাটি দিব তো বহুদিন পিছত দাদাক লগ পাইছোঁ দাদা আপুনি আপোনাৰ ঘৰত গৈছিল নেকি খবৰ ভালনে আপোনাৰ ঠিকে আছে তো আহিছিলোঁ কেইদিনমান ঘূৰি গৈছিলোঁ আজি ফাইনেলি পাই গ'লোঁ আৰু এতিয়া এইবোৰ পিন্ধাই দি আছে মানে চুলিটো কাটিব আৰু ৰেডি তো চাই থাকিব ভিডিঅ'টো এই দাড়িখিনি ঘূৰাম নেকি দাড়িখিনি বহুত দীঘল হৈছে দেই দাড়িখিনি ঘূৰাব লগা হৈছে নঘূৰাও দিয়া থাকক অলপ ডাঙৰ হওক আৰু ডাঙৰ হোৱাৰ পিছত কাটি দিম বাৰু ঘূৰাই দিম এইখিনিও তো চুলিখিনি দিলোঁ পৰিষ্কাৰ কৰি বহু দিনৰ পিছত চুলিখিনি দিলোঁ আৰু মোটামুটি 3-4 মাহমান পিছত এই চুলিখিনি দিলোঁ কাটি তো কেনে লাগিছে কমেণ্টত জনাব ভাবিছিলোঁ গাজনি বনাই দিওঁ নেকি তাৰপিছত নিদিওঁ দিয়া বেয়া দেখিব তো সেইকাৰণে নিদিলোঁ আৰু গাজনি বনাই
দাদা আপোনাৰ চেলুনখনৰ নাম কি আছিলে কি নাম ৰবেন চেলুন তো দাদাৰ চেলুনখনৰ নাম হ'ল ৰবেন চেলুন ইয়াতে আহিব ধুনীয়াকৈ দাদাই চুলি কাটি দিব আপুনি গাজনি বনায় নে কি বনায় তো আপোনাৰ ইচ্ছা আৰু সেইটো ধুনীয়াকৈ দিব তো আহিব তো দাদা আপোনাক বাই বাই দিছোঁ দাদা ভাত কাটিব তো ফাইনেলি দাদাৰ চেলুনৰ পৰা ওলালোঁ এতিয়া ঘৰলৈ যাম মোৰ বাইকখন ইফালে আছে তো সেইটো পাৰে তো বন্ধুসকল ফাইনেলি গাড়ীখনত উঠিলোঁ এতিয়া গাড়ীখন ষ্টাৰ্ট দিম আৰু ঘৰলৈ যাম তো ভিডিঅ'টো কৰিব নোৱাৰিম যিহেতু মোৰ লগত কোনো অহা নাই মই অকলে আহিছোঁ তো গাড়ী চলাই এক্সিডেণ্ট হ'ব পাৰে তো গতিকে সেইকাৰণে ভিডিঅ'টো নকৰোঁ আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰিব বিচাৰিছোঁ আকৌ লগ পাম সকলোকে নতুন এটি ভিডিঅ'ত তো ভিডিঅ'সমূহ সদায় চাই থাকিব ছাপোৰ্ট কৰিব আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব যি আছে কৰি দিব আৰু আগলৈ ধামাকা ভ্লগসমূহ মানে আমোদ লৈ থাকিব তো আজিলৈ বাই বাই আকৌ লগ পাম সকলোৱে হাঁহি থাকক সুৰক্ষিত হৈ থাকক